নমস্কাৰ 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 মোৰ ইউটিউব চেনেল সৰি মোৰ ইউটিউব চেনেল সুৰভি জোনাকলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু মৰম যাচিছোঁ মোকো মৰম যাচিব দেই কাৰণ মোৰ এইটো প্ৰথম ভিডিঅ' প্ৰথম ভ্লগ ভিডিঅ' ঠিক আছে এতিয়া আমি আহি আছোঁ বৰ্তমান ঘিলামৰালৈ ঘিলামৰাত আমাৰ এখন একদম ডাঙৰ একদম এটা ডাঙৰ পাৰ্টি আছে এটা আমাৰ সুদ বংশৰ সুদ পৰিয়ালৰ এখন ডাঙৰ ভোজ আছে সেই ভোজলৈ আমি আহি আছোঁ ভোজ আছে এই আমাৰ দেউতা আহিছে এই আমাৰ দেউতা নমস্কাৰ কৈ দিয়ক দেউতা এই আমাৰ ছোৱালী আমাৰ হৰিপ্ৰিয়া এই আমাৰ কুমকুম আৰু এই আমাৰ সুৰভি আমাৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক মই পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক মাত্ৰ আমি আহি আছোঁ এতিয়া আমি বৰদৈ পাইছোঁহি ৰাস্তাতে বাইদেউক উঠাই ল'লোঁ আমাৰ ডাঙৰ বাইদেউ এই আমাৰ ডাঙৰ বাইদেউ হাই কৈ দে এই আমাৰ ভাগিন এয়া স্নেহা আমি আহি আছোঁ তাৰপিছত আমি আকৌ বালিয়নীত সোমাই পেলাই আমাৰ সৰু বাইদেউক ল'ম সৰু বাইদেউ ল'ৰাটোক ল'ম ডাঙৰটোক নলওঁ তাক ল'লে গোটেই গাড়ীখন তাকে লাগিব এতিয়া আমি ঘিলামৰা আহি পাই গ'লোহি এয়া আইসকলে কুটা বচাত লাগি আছে আমাৰ গৰাকী আকৌ আহি পেলাই একেবাৰে বিয়নী মেলাও লাগি গ'ল মানুহ বেছি অহা নাই আৰু বহুত আহিবলৈ বাকী আছে আহিব লাহে লাহে এয়া ৰন্ধা বঢ়া চলি আছে এয়া আমাৰ ককাইদেউ আমি একে সমান বয়সৰ ৰন্ধা বঢ়াত লাগি আছে আমাৰ ককাইদেউ এয়া মাংস কাটিছে এয়া আমাৰ ককাইদেউ ভাইটি গোটেইগালে লগ লাগি মাংস কটা লাগি আছে মুঠতে খাবহে লাগে আৰু আমাৰ দাদাইদেৱে দিহানাম লৈ আছে মই একেবাৰে ৰৈ থাকিবই নোৱাৰিলোঁ ধুতি চৰিয়া পিন্ধি লৈ একেবাৰে নচাত লাগি গ'লোঁ একদম সৰু বাইদেউ ৰৈ থাকিব নোৱাৰিলে তাই একেবাৰে নচাত লাগি গ'ল এয়া আমাৰ কুমকুম তাই গৰু বন্দনা নৃত্য প্ৰদৰ্শন কৰিছে ধুনীয়া সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে তাই বহুত ভাল লাগিছে এতিয়া আমি সকলোৱে একেলগে মিলি পেলাই ভোজ ভাত খাইছোঁ আৰু খাই থকাৰ মাজতে ময়ো অলপ মনোৰঞ্জন কৰিলোঁ মোৰ বেহুৰা কণ্ঠত কেইটামান গীত গালোঁ সকলোৱে একেলগে গ্ৰুপ ফটোও তুলিলোঁ মিলি খুব খালোঁ এনজয় কৰিলোঁ আৰু সদৌ শেষত এতিয়া গধূলি হ'ল আমি সকলো যাবলৈ ওলালোঁ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ' চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।